নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটি মিনি ব্লগলৈ। তো বন্ধুসকল, যোৱাকালি আমাৰ ঘৰত মানে পুলক নিশাচৰ আৰু কষ্টুৰি নিশাচৰ আহিছিলে। তো এয়া ফটো কেইখনমান উঠাই ৰাখিছিলোঁ। অকস্মাত আহিলে, তেওঁলোক ইফালেদি আহি আছিল। তো আমাৰ ঘৰত আহিল আৰু ভিডিঅ' কৰা নহ'ল, যিহেতু ফটোকে কেইখন মাৰিছিলোঁ। ভাবিলোঁ ফটোকেইখন আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। পুলক দা বহি আছিল, পুলক দাৰ লগত কেইখনমান ফটো উঠিছিলোঁ। এয়া লগত পুলক দাৰ মেনেজাৰ প্ৰায় বহুখিনি সময়ে আমাৰ তাত থাকিলে। আবেলি আহিছিল, ৰাতি প্ৰায় 10 বজামানলৈকে থাকিল। খোৱা লোৱা কৰি মানে গ'ল। এয়া মোৰ বন্ধু বিদ্যুতো আহিছিল, ফটো উঠিলে। এয়া খোৱা লোৱা কাৰ্য আৰু আৰম্ভ কৰি দিছোঁ। আৰু এয়া কষ্টুৰিও আছে লগত। এয়া খানা এতিয়া খাব ওলাইছে আৰু এয়া পুলক দা যাবি বোলো, আহিবি ইফালে আহিলে সোমাই যাবি আৰু খবৰ দি। সময় থাকি পেলাই যাব ওলালে। তো ভাল লাগিল, পুলক দা আহিলে আকৌ দুটাই আহিব ক'লো, পাই ভাল লাগিল। ধন্যবাদ। আজিৰ মিনি ব্লগটো ইমানেই আছে।